নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। আহক দৰ্শকসকল আৰম্ভ কৰোঁ আজিৰ গুৰুত্বপূৰ্ণ খবৰকেইটা। আজিৰ কাৰণে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। আজিৰ প্ৰথমটো খবৰ হৈছে বিদ্যুৎ বিভাগত হৈছে কি? পুনৰ নিহত এজন শ্ৰমিক। বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ বাবে শোকাবহ ঘটনা আৰু বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ বাবে শোকাবহ ঘটনা সংঘটিত হৈছে। এইবাৰ ৰূপহী ঘাটত অঘটন হৈছে। বিদ্যুৎ স্পষ্ট হয় এজন কৰ্মচাৰী মৃত্যু হৈছে। নিহত মৰিগাঁৱৰ গৰৈমাৰীৰ আমিৰ হামজা। নিহত ব্যক্তিজনৰ নাম হৈছে মৰিগাঁৱৰ গৰৈমাৰীৰ আমিৰ হামজা। ৰূপহী হাটৰ তাৰাবাৰীত এই ঘটনা সংঘটিত হৈছে। আলম নামৰ এজন ঠিকাদাৰৰ নেতৃত্বত কাম কৰিছিল আমিৰ হামজাই আৰু কাম কৰি থকা অৱস্থাতে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু শ্ৰমিকজনৰ। বঙাইগাঁৱত সংঘটিত হৈছে এই অনুৰূপ ঘটনা। বিদ্যুৎ পৰিবাহী লাইনত কাম কৰি থকা অৱস্থাত মৃত্যু মফিদুল আলীৰ। আজিৰ দ্বিতীয়টো খবৰ হৈছে দিল্লী আৰক্ষীৰ অভিযান। আনাৰুদ্দিন লস্কৰ আৰু মমছাদ আৰিফক গ্ৰেপ্তাৰ। নগাঁৱত দিল্লী আৰক্ষীৰ জোৰদাৰ অভিযান চলি আছে। চাইবাৰ অপৰাধীৰ বিৰুদ্ধে চলাইছে অভিযান চলাই আছে দিল্লী আৰক্ষীয়ে। ধিং বেচামাৰীৰ দুই যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে ইতিমধ্যে। ধৃত আনাৰুদ্দিন লস্কৰ আৰু মমছাদ আৰিফ। ডিমাপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে আনাৰুদ্দিন লস্কৰ নামৰ যুৱকজনক। ধৃত আনাৰুদ্দিনক লগত লৈ নগাঁৱত অভিযান চলাইছে দিল্লী আৰক্ষীয়ে। বেচামাৰীৰ পৰা মমছাদ আৰিফ নামৰ আন এজন যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে। শিয়ালমাৰীৰ পৰা সোধপোছৰ বাবে আটক কৰিছে আন এজন যুৱকক। চাইবাৰ ক্ৰাইমৰ জৰিয়তে কোটি টকা হৰলুকিৰ অভিযোগ। নগাঁও সদৰ থানাত দুয়োজনে সোধপোছ অব্যাহত ৰাখিছে দিল্লী আৰক্ষীয়ে। আজি ৰাতিপুৱাৰ তৃতীয়টো খবৰ হৈছে বাইকৰ সহযাত্ৰীৰে কথা নাপাতিব অন্যথা আৰক্ষীয়ে বিহিত জৰিমনা। বাইকৰ পিছৰ চিটত বহি যোৱা যাত্ৰীয়ে কথা নাপাতিব। কথা পাতিলেই আপুনি পৰিব আৰক্ষীৰ ৰোষত। কথা পাতি যোৱা বাইকৰ চালকৰ বিৰুদ্ধে গ্ৰহণ কৰা হ'ব শাস্তিমূলক ব্যৱস্থা। দুৰ্ঘটনাবোধৰ বাবে আহি গ'ল নতুন নিয়ম। দেশৰ এখন ৰাজ্যত পৰিৱৰ্তন কৰা হৈছে এই নিয়ম আৰু দেশৰ এখন ৰাজ্যত প্ৰৱৰ্তন কৰা হৈছে এই নিয়ম। কেৰালা প্ৰশাসনে গ্ৰহণ কৰিছে এই সিদ্ধান্ত আৰু কেৰালা প্ৰশাসনে গ্ৰহণ কৰিছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্তটো। বাইকৰ পিছৰ চিটত বহি যোৱা যাত্ৰীৰে কথা নাপাতিব। কথা পাতিলেই আপুনি পৰিব আৰক্ষীৰ ৰোষত। আপোনালোক অলপ এলাৰ্ট থাকিব। কথা পাতি যোৱা বাইক চালকৰ বিৰুদ্ধে গ্ৰহণ কৰা হ'ব শাস্তিমূলক ব্যৱস্থা। দুৰ্ঘটনাবোধৰ বাবে আহি গ'ল নতুন নিয়ম। দেশৰ এখন ৰাজ্যত প্ৰৱৰ্তন কৰা হৈছে এই নিয়ম। কেৰালা প্ৰশাসনে গ্ৰহণ কৰিছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত। আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা চাই যদি ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰক। এনে ধৰণৰ আপডেটবিলাক নিতৌ চাব পাৰিব। ধন্যবাদ।